সকলোকে নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছো আমাৰ যে মুখত ঘা লাগে মানে আলচাৰ হয় তাৰ কি কাৰণ আছে মানে কি মেইন কাৰণত আমাৰ মুখত ঘা হ'ব পাৰে আৰু তাৰ ট্ৰিটমেন্ট কেনেকৈ কৰা হয় আৰু 8 বিধ এনেকুৱা হোম ৰেমেডিজৰ বিষয়ে কম যেটো আপোনাৰ যদি মুখত ঘা লাগে তেতিয়াহলে আপুনি ঘৰতে নিজে হেইকেটা হোম ৰেমেডিজ কিটা কৰি কেনেকৈ আপুনি যেটো ঘা লাগে মুখত হেতুৰ পৰা পৰিত্ৰাণ পাব তাৰে বিষয়ে সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপুনি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যদি আপুনি জানিব বিচাৰে হোম ৰেমেডিজ আৰু কেনেকৈ ট্ৰিটমেন্ট কৰা হয় আৰু ইয়াৰ কি কাৰণ আছে এই সকলোবোৰৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে ভিডিঅ'টো শেষলৈকে চাব মই ডক্টৰ ৰজি দন্ত চিকিৎসক আৰু আজি আপোনালোকে চাই আছে ডেন্টিষ্ট্ৰি অসম এতিয়া বলক ডিসকাস কৰো তো প্ৰথমতে হৈছে কি কাৰণত আপোনাৰ মুখত ঘা হ'ব পাৰে আমি যদি কেতিয়াবা ব্ৰাশ কৰোতে দুখ পাওঁ নাইবা খেলি থাকোতে যদি কেতিয়াবা দুখ পাওঁ বা কেতিয়াবা যদি আমি কামুৰি পাওঁ গালতেই হওক বা উঠতেই হওক বা জিভাতেই হওক কেতিয়াবা যদি কামুৰি পাওঁ তেতিয়া হলে আমাৰ মুখত ঘা হ'ব পাৰে আৰু কি হয় কেতিয়াবা যে বহুত বেছি এসিডিক ফুড খোৱা হয় যেনে কোল্ড ড্ৰিংকছৰ পৰা আদি কৰি আৰু বহুত আছে সোডা এনেকে বহুত বেলেগ এসিডিক ফুড আছে তো হেইবিলাক যদি বেছিকে খোৱা হয় তেতিয়াও মুখখন মানে দাঁত লাগে তাৰ পিছত ঘা হয় এনেকুৱা হোৱাও দেখা যায় তাৰ পিছত কেতিয়াবা আপোনাৰ ড্ৰাই মাউথৰ প্ৰবলেম হয় ড্ৰাই মাউথ মানে কি হয় আপুনি যদি পানী কমকে খায় আৰু বহুত সময় মানে বহুত মাহ ধৰি যদি আপুনি এলকহল যুক্ত মাউথৱাছ ব্যৱহাৰ কৰে তেতিয়াহলে আপোনাৰ মুখখন শুকাই যোৱা এটা প্ৰবলেম হয় যেটো সাধাৰণতে জেৰষ্টমিয়া বা ড্ৰাই মাউথ বুলি কোৱা হয় যদি জেৰষ্টমিয়া হয় বা ড্ৰাই মাউথ হয় তেতিয়াহলে আপোনাৰ মুখত আলচাৰ হ'ব পাৰে আৰু কেতিয়াবা যে ডেন্টেল ব্ৰেছেছ লগাই দাঁতবিলাক যে যদি তেৰা বেকা হয় সিধা কৰিবৰ কাৰণে যদি তাৰ লগোৱা ট্ৰিটমেন্টটো কৰা হয় তেতিয়াও আপোনাৰ মুখৰ ভিতৰত কিন্তু আলচাৰ হোৱা দেখা যায় আৰু কেতিয়াবা মেনচুৰেচনৰ সময়ত যদি হৰমোনেল চেঞ্জেছ হয় এটো সময়তো বহুতৰে লেডিজ বিলাকৰ মানে মহিলা লোকৰ আলচাৰ হোৱা দেখা যায় যদি কেতিয়াবা বহুত ষ্ট্ৰেছতো থাকে তেতিয়াহলেও আলচাৰ হয় আৰু বিভিন্ন ধৰণৰ ইনফেকচন মুখৰ ভিতৰখন যদি ভালদৰে পৰিষ্কাৰ কৰি নাৰাখে তেতিয়াহলে ফাংগেল বেক্টেৰিয়েল ইনফেকচন লগতে ভাইৰেল ইনফেকচন হোৱাৰো মানে সম্ভাৱনা থাকে আৰু যেতিয়া ফাংগেল বেক্টেৰিয়েল আৰু ভাইৰেল ইনফেকচন হয় তেতিয়াহলেও মুখৰ ভিতৰত ঘা লাগে আৰু প্ৰপাৰ ডাইজেশন যদি নহয় তেতিয়াহলেও ঘা লাগে ভিটামিনৰ অভাৱতো ঘা লাগে এনেকে বহুত মানে কাৰণ আছে এইবিলাকে যিবিলাক মই ক'লো মেইনলি এইবিলাক কাৰণতে আপোনাৰ মুখৰ ভিতৰত আলচাৰ হ'ব পাৰে তো হেইকাৰণে এইকিটা যিকিটা কাৰণ হয় এইকিটা মানে ধ্যান দিব লাগিব আপুনি এইকিটাৰ পৰা যাতে এইকিটাৰ পৰা প্ৰবলেম নহয় হেতু কথাত আপুনি ধ্যান দিব লাগিব ঠিক আছে বুজি পালেনে এতিয়া প্ৰথমতে ট্ৰিটমেন্টৰ কথা আৰম্ভ কৰো যিহেতু আলচাৰ যেতিয়া ঘা হয় তেতিয়া যদি ঘাটো যদি বাৰে বাৰে একেটা জেগাতে হয় বা বাৰে হৈ থাকে তেতিয়াহলে খুব কষ্ট পায় তো হেই কাৰণে কি হয় ট্ৰিটমেন্ট আৰু যেটো ঘৰুৱা উপায় এনেকুৱা আপোনাৰ মাউথ ৱাছটো মাউথ আলচাৰ যদি হয় বা মুখত যদি ঘা লাগে ঘৰতে কেনেকৈ ঠিক কৰিব পাৰি তাৰ মানে ঘৰেলু উপায় জনাটো বহুত বেছি আৱশ্যক হে প্ৰথমতে ট্ৰিটমেন্টটোৱে কৈ লৈছো প্ৰথমতেটো আপুনি যদি আপোনাৰ তেনেকুৱা ঘা লাগে কি কাৰণে হৈছে কাৰণটো জনাটো বহুত ইম্পৰ্টেন্ট কাৰণ সেই কাৰণটো জানিলেহে আপুনি মানে ট্ৰিটমেন্টটো লব পাৰিব ট্ৰিটমেন্টটো বাৰু আপোনাক ডেন্টিষ্টৰ ওচৰত গলে ডেন্টিষ্টে দিব কিন্তু প্ৰপাৰ যেটো কাৰণে হৈছে আপোনাৰ পৰা জানিব বিচাৰিব তেখেতে যে কি কাৰণে হৈছে আপুনি মানে আপোনাৰ ভিটামিনৰ কমি হৈছে নে আপোনাৰ মুখখন শুকাই যায় নেকি বা হৰমোনেল চেঞ্জেছৰ কথা সুধিব তাৰ পিছত আপোনাৰ কি কয় ফাংগেল বেক্টেৰিয়েল ইনফেকচন তাৰপা আপোনাৰ ব্ৰাশ কৰোতে দুখ পাইছিলে নেকি কামুৰি পাইছিলে নেকি এটো দিব খেলুতে দুখ পাইছিলে নেকি তাৰ পিছত আপোনাৰ যদি ব্ৰেছেছ ট্ৰিটমেন্ট লগোৱা আছে তেতিয়াহলেটো তেখেতে ডাইৰেক্টলি কৈ দিব কি ব্ৰেছেছৰ কাৰণে হৈছে তাৰ পিছত যদি আপুনি তাৰপা যদি তেখেতে একো গম নাপায় তেতিয়াহলে আপোনাক সুধিব পাৰে এসিডিক ফুড লয় নেকি তো এনেকে তেখেতে কাৰণটো উলিয়াই পিনে একৰ্ডিং টু মানে যেটো কাৰণত আপোনাৰ হৈছে হেতু অনুসৰি আপোনাক মেডিসিন প্ৰেছক্ৰাইব কৰিব তাৰ পিছত আপোনাক এন্টিমাইক্ৰোবিয়েল মাউথৱাছ প্ৰেছক্ৰাইব কৰিব লাগিব
মানে কৰিব এণ্টিমাইক্ৰবিয়েল মাউথৱাছ ল'লে আপোনাৰ মুখৰ ভিতৰখনৰ যিটো মানে বেক্টেৰিয়া যি মানে ভাইৰাছ হয় সেইবিলাক গোটেইবিলাক কি হ'ব চাফা হৈ থাকিব মুখৰ ভিতৰৰ যিটো এনভাইৰনমেণ্ট হয় সেইটো বিলকুলেই চাফা হৈ থাকিব তো যিকোনো ধৰণৰ ইনফেকশ্যন যদি আপোনাৰ হয় তেতিয়াহ'লে সেইটো অতি সোনকালে ভাল হৈ উঠিব তাৰপিছত আপোনাৰ টপিকেল জেল মানে আপোনাক মলম দিব লগাবৰ কাৰণে মলমটো তেখেতে যেনেকৈ কয় তেনেকৈ আপুনি লগাব লাগিব তাৰপিছত যদি আপোনাৰ ভিটামিন ডেফিচিয়েঞ্চি হৈছে তেতিয়াহ'লে আপুনি নিউট্ৰিশ্যনেল ডায়েট ল'ব লাগিব আৰু আপোনাৰ যদি বেলেগ ধৰক কিবা যদি বেলেগ মানে ধৰক বেমাৰৰ কাৰণে ভিটামিনৰ কাৰণে বা বেলেগ আপোনাৰ যে চিষ্টেমিক ডিজিজ আছে ডায়েবেটিছ থাইৰইড আপোনাৰ এনেকুৱা যদি কিবা ডিজিজ আছে তেতিয়াহ'লে সেইবিলাকৰ ট্ৰিটমেণ্ট ল'ব লাগিব তো এয়াই আৰু ট্ৰিটমেণ্টটো হৈছে আপোনাৰ যি কাৰণ অনুসৰি আপুনি ট্ৰিটমেণ্ট ল'ব লাগিব তাৰপিছত এতিয়া আমি আলোচনা কৰিম 8টা বেষ্ট হোম ৰেমেডিজ যিকেইটা আপুনি ঘৰতেই কৰিব পাৰিব আৰু সেইকেইটা কৰিলে আপোনাৰ একেবাৰে তাৰে মানে যিকোনো এটা কৰিলে আপোনাৰ যিটো ঘাঁ লগা মুখত যিটো ঘাঁ লাগিছে সেইটো একেবাৰে ভাল হৈ উঠিব আৰু যদি বহুত বেছি প্ৰব্লেম হয় তেতিয়াতো আপুনি এবাৰ ডেণ্টিষ্টৰ ওচৰত গৈ কনচাল্ট কৰি মেডিচিন ল'ব লাগিব কিন্তু যদি অলপ হৈছে তেতিয়াহ'লে আপুনি এই হোম ৰেমেডিকেইটা কৰি ঘৰতেই ভাল কৰিব পাৰিব চবতকৈ প্ৰথমতেতো যিটো স্পাইচি ফুড হয় মানে মছলাজাতীয় খাদ্যৰ লগতে গৰম বস্তু বেছি নিমখীয়া বস্তু আৰু টেঙা বস্তু এইকেইটা বস্তু আপুনি এভইড কৰিব লাগিব মানে খাব নালাগিব ঘাঁ টুকুৰা ভাল নোহোৱালৈকে তাৰপিছত আপুনি যিহেতু মুখখন শুকাই যোৱা প্ৰব্লেমটো হয় সেইকাৰণে যিমান পাৰে সিমান পানী খাব লাগিব তাৰপাছত আহি গ'ল আপুনি ৱাৰ্ম চেলাইন গাৰ্গল মানে কি কয় নিমখ অকণমান গুণগুণা পানীত নিমখ দি আপুনি মুখৰ ভিতৰখন গাৰ্গল কৰি ভালকৈ চাফা কৰি ৰাখিব লাগিব তাৰপিছত আপুনি মৌজোল আঙুলিত লৈ পিনে মৌজোল লগাব পাৰে সেই ঠাইটুকুৰাত মৌজোলত যিহেতু এণ্টি ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে সেইকাৰণে আপোনাৰ ঘাঁ টুকুৰা যদি মৌজোল লগায় অতি সোনকালে ভাল হৈ উঠিব তাৰপিছত আপুনি কোকোনাট অইল মানে নাৰিকল তেলো লগাব পাৰে নাৰিকল তেলৰো এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে আৰু নাৰিকল তেল লগালে আপোনাৰ বহুত সোনকালে ঘাঁ টুকুৰা ভাল হৈ উঠিব তাৰপিছত আপুনি এল'ভেৰা জেলো লগাব পাৰে এল'ভেৰা জেল লগালেও আপোনাৰ ঘাঁ টুকুৰা ভাল হৈ উঠিব আৰু যদি আপুনি হালধি নিমখ আৰু তাৰ লগতে অকণমান মিঠাতেল যদি মিক্স কৰি এটা পেষ্ট বনাই সেই পেষ্টটো লগাই তেতিয়াহ'লে আপুনি বহুত সোনকালে ঘাঁ টুকুৰা ভাল পাব কিয়নো মানে হালধি যি হয় তাতে এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি থাকে তো অতি সোনকালে ঘাঁটো ভাল হৈ উঠিব আপোনালোকৰ মনত থাকিলেনে কি ক'লোঁ মই হোম ৰেমেডিজ এই 8টা হৈছে বেষ্ট হোম ৰেমেডিজ ইয়াৰে ভিতৰত যিকোনো এটা যদি আপুনি 2-3 দিনলৈকে লগায় তেতিয়াহ'লে আপোনাৰ ঘাঁ টুকুৰা বহুত সোনকালে ভাল হৈ উঠিব আজিলৈ ইমানেই আপোনালোকৰ যদি ভাল লাগিল আৰু যদি আপোনালোকে কিবা সহায় পালে ভিডিঅ'টোৰ পৰা তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে কাষত থকা বেল আইকনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই নতুনকৈ দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পায় এতিয়া আজিলৈ ইমানে আৰু যদি আপুনি কিবা যদি আৰু কনফিউজন আছে আপোনাৰ মুখত ঘাঁ লগা বা মাউথ আলচাৰৰ বিষয়ে তেতিয়াহ'লে আপুনি কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰে মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই বাই বাই ধন্যবাদ